Hello everyone, স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅলৈ। আজি এই লোকেল বেপাৰী আপোনালোকলৈ লৈ আনিছে দুটা ফোন। এই দুটা ফোন হৈছে আপোনাৰ বেষ্ট কেমেৰা ফোন। কিন্তু এই দুটা ফোনত এতিয়া চলি আছে আপোনালোকৰ বাম্পাৰ অফাৰ যেটো হৈ আছে ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে। যদিহে আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এটা ফোন ল'ব বিচাৰিছে আৰু আপোনালোকে কনফিউজ হৈ আছে কোনটো ল'ম, তেনেহলে মই আজি আপোনালোকক হেতুৱে হেল্প কৰিবলৈ এই ভিডিঅটো বনাইছো। ইয়াৰ মই স্পেচিফিকেশনখিনিও কম, লগতে আপোনালোকৰ কাৰণে কোনটো ফোন দৰকাৰী হ'ব, ইয়াৰ ইউজেছখিনি কেনে ধৰণৰ হ'ব, আপোনালোকে ল'লে ভাল হ'ব নে নহ'ব, সেইখিনি সকলো কথা মই এই ভিডিঅটোত বুজাই দিম। আৰু যদিহে আপোনালোকে এই ভিডিঅটো ভাল পায় তেনেহলে তলত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাইডত থকা ঘণ্টি বাটনটো টিপি দিব আৰু এই ভিডিঅটো আপোনালোকৰ প্ৰিয়জনলৈ সেন্ড কৰি দিব। সো বলকচোন আজি এই ভিডিঅটো আৰম্ভ কৰোঁ। সো আজি যি দুটা ফোন হৈছে, এটা হৈছে আপোনাৰ iPhone SE 2020 আৰু আনটো হৈছে Google Pixel 4a। এতিয়া এই দুটা ফোন ৰিসেন্টলি লঞ্চ হোৱা ফোন আৰু যি দুটাৰ বিগ বিলিয়ন ডেট বহুত ধুনীয়া অফাৰ দি আছে। আন্ডাৰ 30,000 ভিতৰত এই দুটা বেষ্ট কেমেৰা ফোন হৈ আছে। কিন্তু ইয়াৰ লগতে আপোনালোকে কেমেৰা ফোনৰ লগতে কি স্পেচিফিকেশন পাব এই দুটা মই স্ক্ৰিনত দি দিছোঁ সাইডত, আপোনালোকে ভিডিঅটো পোষ্ট কৰি চাই ল'ব। আৰু এতিয়া এই কথাটো যে আপোনালোকে এই দুটাৰ ভিতৰত কোনটো ফোন ল'ব আৰু যদিহে ইয়াৰ ভিতৰত যিকোনো এটা ফোন ল'ব তেন্তে আপোনালোকৰ কাৰণে সেইটো ভাল হ'ব নে নহ'ব মই এই ভিডিঅটোত কৈ দিম। সো ফাৰ্ষ্ট পইণ্টটো ষ্টাৰ্ট কৰোঁ এই দুটাৰ প্ৰচেছৰলৈ। সো যেটো iPhone SE 2020 প্ৰচেছৰ হৈছে সেইটো হৈছে আপোনাৰ A13 বায়োনিক চিপখন আৰু Google Pixel 4a হৈছে আপোনালোকৰ Snapdragon 730G। এতিয়া চাওক 730Gখন ইমান পাৱাৰফুলো নহয় বা ইমান কমজোৰিও নহয়। এইখন আপোনাৰ এইটো মিড ৰেঞ্জৰ এখন চিপ হয় য'ত আপোনালোকে নৰ্মেল ডেইলি ইউজেছৰ টাস্কবোৰ কৰিব পাৰিব। যদি ধৰি লওক ইনষ্টাগ্ৰাম, টুইটাৰ বা ফেচবুক আছে এইবোৰ আৰামছে কৰিব পাৰিব। কিন্তু গেমিঙৰ কাৰণে এই প্ৰচেছৰখন নহয়। কিন্তু নেক্সট থিং যেটো আহে আপোনাৰ A13 চিপখন, এইখন কিন্তু হৈছে বহুত পাৱাৰফুল চিপ যিখন আপোনাৰ লেটেষ্ট চিপ হৈ আছিল। কিন্তু ৰিসেন্টলি এটা iPhone 12টো যেতিয়া লঞ্চ কৰিলে তাত A14খন আহি গ'ল। কিন্তু A13খনো এতিয়া বহুত পাৰফেক্ট চিপ হয় য'ত আপোনালোকে iPhone SE বহুত ধুনীয়াকৈ ইউজ কৰিব পাৰিব। কিয়নো এইখন চিপে আপোনাৰ Snapdragon 865 আৰু 855ৰ চিপক টক্কৰ দিব পাৰে। ঠিক আছে, সো আপোনালোকে গম পাইছে কিমান হেভি এখন চিপ হ'ব। ইয়াত আপোনালোকে আৰামছে গেমিং কৰিব পাৰিব। এতিয়া এই দুখন চিপৰ মতে আপোনালোকক কোনখন আটাইতকৈ বেছি দৰকাৰী। যদি আপোনালোকে নৰ্মেল ইউজেছ হয়, বেছি আপোনালোকে যদি ইউজ নকৰে, দিনটোৰ ইজিলি টাস্কবোৰ কৰি থাকে, ছ'চিয়েল মিডিয়াত এক্টিভ থাকে, তেনেহ'লে Google Pixelটো আপোনালোকে ল'ব পাৰে। যদি আপোনালোকে গেম চেমো খেলে মাজে মাজে বা আপোনালোকে হেভি ইউজেছ কৰে মোবাইলটো, তেনেহ'লে আপোনালোকে এই iPhone SEটো চাব পাৰে। এতিয়া এই দুটা হৈ গ'ল আপোনালোকৰ প্ৰচেছৰৰ কথা। এতিয়া নেক্সট কথাটো মই ক'বলৈ যাম নেক্সট পইণ্ট। সো এতিয়া যেটো নেক্সট পইণ্ট হৈছে সেইটো হৈছে আপোনালোকৰ ডিসপ্লে কোৱালিটি। এতিয়া iPhone SEত আছে আপোনাৰ 4.7 ইঞ্চৰ এখন ৰেটিনা ডিসপ্লে আৰু Google Pixel 4a আছে আপোনালোকৰ 5.81 ইঞ্চৰ এখন OLED ডিসপ্লে। এই দুইটা ফোনে কিন্তু বহুত সৰু সাইজত। এই দুটা আপোনাৰ কম্পেক্ট ফোন হ'ব যেটো আপোনালোকৰ হাতত ইজিলি আহি যাব। এতিয়া মই আপোনালোকক কৈছোঁ শুনক, প্ৰচেছৰৰ ক্ষেত্ৰত iPhone SE ভাল হয়, আপোনালোকে গেমিং আৰামছে কৰিব পাৰিব। কিন্তু ইয়াৰ ডিসপ্লেখন ইমান সৰু যে আপোনালোকে গেম খেলি ইয়াত গেমিঙৰ এক্সপিৰিয়েঞ্চটো ভাল নাপাব। PUBG হওক, COD হওক ইয়াত আৰামছে চলি যাব। কিন্তু ইয়াত যেটো গেমিং এক্সপিৰিয়েঞ্চ হ'ব সৰু ডিসপ্লেৰ কাৰণে আপোনালোকে ইমান ভাল নাপাব। কিন্তু Google Pixelত আপোনালোকৰ বেজেলছ কম আছে, কিন্তু iPhone SEত বেজেলছ কিন্তু ডাঙৰ ডাঙৰ, যেহেতু আপোনাৰ অল্ড লুক এটা দিছে তেওঁলোকে। কিন্তু Google Pixel 4a আপোনালোকৰ ডিসপ্লে কোৱালিটিটো ভাল থাকিব। আপোনাৰ যেহেতু OLED ডিসপ্লে হয়, ইয়াত আপোনাৰ বেজেলছো কম আছে, আপোনালোকে ইউজ কৰি ভাল পাব ডিসপ্লেখন। ঠিক আছে, কিন্তু কম্পেক্ট ফোন হয়, দুইটা কিন্তু কম্পেক্ট ফোন হয়। আপোনালোকে ইমান ডাঙৰ স্ক্ৰীনো নহয়, যেহেতু আমি এতিয়া ৰিসেন্টলি এণ্ড্ৰইড ফোনবোৰ 6.5, 6.4 ইঞ্চৰ ইউজ কৰি আছোঁ, তাৰ ক্ষেত্ৰত এই দুটা বহুত সৰু ফোন হয়। সো এই দুটা আছিল আপোনাৰ নেক্সট পইণ্টটো। যদিহে আপোনালোকে এখন ডাঙৰ ডিসপ্লে ভাল ডিসপ্লে ফোন বিচাৰি আছে তেনেহ'লে কিন্তু Google Pixel 4a ফালে চাব পাৰে। যদি আপোনালোকৰ ডিসপ্লেত ইমান প্ৰব্লেম নাই তেনেহ'লে iPhone SEটো আপোনালোকৰ কাৰণে বেষ্ট হ'ব মই যদি ক'বলৈ যাওঁ। সো বলক এতিয়া থাৰ্ড পইণ্টটো। সো আজি যেটো 3 নম্বৰ পইণ্ট আছে সেইটো হৈছে আপোনালোকৰ কেমেৰা কোৱালিটি। এতিয়া দুইটাতে আছে 12 মেগাপিক্সেল 12 মেগাপিক্সেল 12 মেগাপিক্সেল ক'বলৈহে, কিন্তু এইটোৱে আপোনাৰ 64 মেগাপিক্সেলতকৈ বহুত ভাল কোৱালিটি ফটো দিব, কাৰণ ইয়াত আপোনালোকৰ ইমেজ প্ৰচেছিঙে বহুত ভাল হয়। কিন্তু ইয়াত আপোনালোকৰ iPhone SEত ভাল ভিডিঅ' ৰেকৰ্ডিং হ'ব, কিন্তু Google Pixelত ইমানটো ভাল ৰেকৰ্ডিং নহয়, কাৰণ যেহেতু ইয়াত 4K ৰেকৰ্ডিংলৈকে আছে, ইয়াত আপোনালোকৰ 4K ৰেকৰ্ডিং নাপাব। কিন্তু পাৰফেক্ট শ্বটছ আপোনালোকে Google Pixelতো পাই যাব। এতিয়া আপোনালোকে যদি ভাবিছে আইফোনৰ ব্ৰেণ্ডিঙৰ সৈতে ফোন লওঁ, য'ত মোক কেমেৰাটো ভাল লাগে আৰু আইফোনৰ ব্ৰেণ্ডিঙো থাকে, তেন্তে কেমেৰা কোৱালিটি হিচাপে আপোনালোকে আইফোনটো ল'ব পাৰে। যদি আপোনালোকে ভাবিছে যে নতুন এটা ফোন ট্ৰাই কৰোঁ, Google Pixelটো লৈ চাওঁ, Google Pixelৰ ফটো কোৱালিটিটো ভাল হয়, তেন্তে Google Pixelটো ল'ব পাৰে, য'ত আপোনালোকে এটা ভাল স্ক্ৰীনো পাব। ঠিক আছে, সো এতিয়া আমি 4 নম্বৰ পইণ্টটো চাওঁ। আহিছোঁ আমি 4 নম্বৰ পইণ্ট, যিটো হৈছে আপোনালোকৰ বেটেৰী। বেটেৰী যেহেতু মই ক'বলৈ গ'লে হাঁহিয়ে উঠে, কাৰণ দুইটাত আপোনালোকৰ ইমান ভাল ভাল এটা কোম্পানীৰ ফোন হয়, কিন্তু বেটেৰী ইয়াত আপোনালোকে ইমানো ভাল নাপায় মই যদি ক'বলৈ যাওঁ।
গুগল পিক্সেলত থাকিব আপোনালোকৰ 3180 mAh এটা বেটাৰী কেপাচিটি য'ত থাকিব আপোনালোকৰ আইফোনতো ক'ব নলগাই নহয় এইটো হৈছে আপোনালোকৰ জাষ্ট 1800 mAh বেটাৰী ষ্টিল কিন্তু বাইনিক চিপখনৰ সৈতে যেটো A13 বাইনিক চিপ আছে তাৰ সৈতে 1800 mAh বহুত ভালে হয় আপোনালোকে ভাল এটা বেটাৰী লাইফ পাই যাব দিনটো ইয়াতো পাই যাব গুগল পিক্সেলতো পাই যাব আৰু দুইটাতে আপোনালোকৰ 18 ওয়াটৰ ফাষ্ট চাৰ্জিং থাকিব সো আপোনালোকে নৰ্মেল ইউজৰ কাৰণে এই দুটা ফোন ল'ব পাৰে কিন্তু হেভি টাস্কিং কৰিলে দুইটাতে বেটাৰী ভালকে ড্ৰেইন হ'ব ঠিক আছে আপোনালোকে গোটেই দিনটোৰ বেটাৰী নাপায় যদি হেভি ইউজেস কৰে কিন্তু নৰ্মেল ইউজ কৰিলে আপোনালোকে ৰাতিপুৱা চাৰ্জ লগালে ৰাতিলৈকে হৈ যাব লাগে ঠিক আছে সো এই দুটা হৈছে বেটাৰী যদি আপোনালোকে ভাবিছে এটা ভাল বেটাৰী বেকআপৰ ফোন লওঁ তেনেহলে গুগল পিক্সেলত হলে চাব পাৰে আৰু যদি গুগল বেটাৰীৰ লগত আপোনালোকৰ ইমান ইস্যু নাই তেনেহলে আইফোন এসে আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে সো এতিয়া 5 নম্বৰ পইণ্টটো চাওঁ সো আজি যেটো 5 নম্বৰ পইণ্ট আছে আৰু ইম্পৰ্টেন্ট পইণ্ট আছে এটো হৈছে আপোনালোকৰ প্ৰাইচিংটো চাওক দুইটা ফোন নতুনকৈ লঞ্চ হৈছিল গুগল পিক্সেল 4 এ যেতিয়া লঞ্চ হৈছে ৰিসেন্টলি লঞ্চ হৈছে এই ফোনটোত আপোনালোকৰ প্ৰাইস আছে 32000 কিন্তু এই বিগ বিলিয়ন ডেত আপোনালোকে পাব 29999 rupees কিন্তু আপোনালোকে যদি আৰু এখন SBI কাৰ্ড দি পে কৰে তেনেহলে এই ফোনটো আপোনালোকে 28000 আৰামছে পাই যাব তাৰ আগেছত আইফোন এক্স প্ৰাইস আছিল আপোনালোকৰ 44000 কিন্তু অফাৰত এই ফোনটো চলি আছে 25000 এতিয়া চাওক মই আপোনালোকক কৈছো যদি আপোনালোকে আন্ডাৰ 30000 ত ভাল এটা কেমেৰা ফোন ভাল এটা ডিসপ্লে ভাল এটা ধৰিলক বেটাৰী বেকআপৰ ফোন বিচাৰিছে তেন্তে গুগল পিক্সেল 4 এলে যাব পাৰে যদি আপোনালোকে আইফোনৰ ব্ৰ্যান্ডিং লাগে ভাল কেমেৰা লাগে ভাল ভিডিও ৰেকৰ্ডিং কৰা মোবাইল লাগে ডিসপ্লে আৰু বেটাৰীটো আপোনালোকৰ কাৰণে যদি ইমান ইস্যু নহয় বা এটা ভাল লুকস লাগে তেনেহলে আইফোন এসিলে যাব পাৰে সো এটা ষ্টৰেজৰ কথাটো মই ইয়াতে কৈ দিছো যে আইফোন এসিত থাকিব আপোনালোকৰ 4GB 64GB আৰু কিন্তু গুগল পিক্সেলত আপোনালোকৰ এটা ভেৰিয়েন্ট পাব যেটো হৈছে 6GB 128GB আৰু আপোনালোকে বহাবও নোৱাৰে ঠিক আছে এতিয়া কথাটো আহিল আপোনাৰ ওপৰত যে আপোনালোকে মোৰ এই পাঁচটা পইণ্টৰ ভিতৰত কোনটো পইণ্ট আপোনালোকে প্ৰিফাৰ কৰে যে মই এটো ফোন এইকেইটা পইণ্ট মোৰ কাৰণে ইম্পৰ্টেন্ট মই এটো ফোন লম সো মোৰ কথাখিনি মই ইয়াতে শেষ কৰিলো যদিহে আজি আপোনালোকে মোৰ ভিডিওটো ভাল পাইছে তেনেহলে মোৰ ভিডিওটোত এটা লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব সো আজিলৈ নমস্কাৰ আৰু জয় অসম